रोमांच बास्तवतार एटी समन्वय एआरआई मिडिया बरपेटा डियर व्यूअर्स आमार चेनेलলৈ আপোনাক জনাইছো স্বাগতম। এআইডিএফৰ ৰাজনীতি আমাৰ কাৰণে অসমৰ প্ৰতি টুকুৰা মাটি আমাৰ আপোন। ইয়াত কোনো জিলাৰ মাজত বিভাজন এই ধৰণৰ কথা বতৰা আমি মনত নাভাবো। ফিট প্ৰটোকলৰ কাৰণে আমি টেটৰ চেণ্টাৰ সীমিত কৰিছো আৰু এনেকুৱা কথা নহয় যে পৰীক্ষাৰ কাৰণে সংখ্যালঘু সংখ্যাগুৰু কিবা জিলা আছে বুলি। তেনেকে যদি কোনোবাই কয় যে সংখ্যালঘু জিলাত নাপাতে সংখ্যাগুৰু জিলাত পাতে, তাৰমানে কি জিলাবিলাক এনেকে ট্ৰেডমাৰ্ক হৈ গ'ল নেকি? আমিতো এনেকে অসমৰ জিলাবিলাক ট্ৰেডমাৰ্কিং কৰিব নিদিওঁ। এইখন জিলা সংখ্যালঘু জিলা, এইখন জিলা সংখ্যাগুৰু জিলা। গতিকে এইটো এআইডিএফৰ ৰাজনীতি আমাৰ কাৰণে অসমৰ প্ৰতি টুকুৰা মাটি আমাৰ আপোন। ইয়াত কোনো জিলাৰ মাজত বিভাজন এই ধৰণৰ কথা বতৰা আমি মনত নাভাবো আৰু আমি কোনোবাই ভাবিলেও সেই ভাৱনাক আমি কঠোৰ হাতেৰে দমন কৰিব লাগিব। ফিট প্ৰটোকলৰ কাৰণে আমি টেটৰ চেণ্টাৰ সীমিত কৰিছোঁ আৰু এনেকুৱা কথা নহয় যে পৰীক্ষাৰ কাৰণে সংখ্যালঘু সংখ্যাগুৰু কিবা জিলা আছে বুলি। তেনেকে যদি কোনোবাই কয় যে সংখ্যালঘু জিলাত নাপাতে সংখ্যাগুৰু জিলাত পাতে, তাৰমানে কি জিলাবিলাক এনেকে ট্ৰেডমাৰ্ক হৈ গ'ল নেকি? আমিতো এনেকে অসমৰ জিলাবিলাক ট্ৰেডমাৰ্কিং কৰিব নিদিওঁ। এইখন জিলা সংখ্যালঘু জিলা, এইখন জিলা সংখ্যাগুৰু জিলা। গতিকে এইটো এআইডিএফৰ ৰাজনীতি আমাৰ কাৰণে অসমৰ প্ৰতি টুকুৰা মাটি আমাৰ আপোন। ইয়াত কোনো জিলাৰ মাজত বিভাজন এই ধৰণৰ কথা বতৰা আমি মনত নাভাবো আৰু আমি কোনোবাই ভাবিলেও সেই ভাৱনাক আমি কঠোৰ হাতেৰে দমন কৰিব লাগিব।